নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ব্লগছ নহয়, আজি বিশেষ এটা ভাল খবৰ আপোনালোকক দিবলৈ গৈ আছোঁ। আজি অগৰবত্তিৰ বিষয়ে আপোনাক দিবলৈ গৈ আছোঁ। অগৰবত্তি আমাৰ গাঁৱৰ এজন দাদাই বনায়, তো তাত যাম, আমি সুধিম, গোটেইকেইটা কথা আপোনাক জনাম আজি। তো ভিডিঅ'টো খুব ভাল হ'বলৈ গৈ আছে। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাইছে জনাব। তো দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই অগৰবত্তি চক এনেকৈ ৰখা হৈছে। ইয়াত পাৰফিউম কৰা নাই, এনেকৈ থোৱা হৈছে। অগৰবত্তিকেইটা চক এনেকৈ বনাই পিনে এনেকৈ ৰখা হ'ল। বেলেগ বেলেগ ফ্লেভাৰ আছে ইয়াত, ৰ'জ আপোনালোকে চাব পাৰিব। এইটো চক বন্ধুসকল, দাদাৰ পৰা অকণমান জানি লওঁ এই বস্তুকেইটা কি হয়, কেনেকৈ বনোৱা হয়, অগৰবত্তিবোৰ কেনেকৈ প্ৰস্তুত কৰা হয়, সকলোবোৰ অকণমান জনাই দিব। হয়, ইয়াত অগৰবত্তি পেকিং যিটো আছে, এইটো আপোনালোকক পেকিং চব পেকেটকেইটা আৰু পিপিকেইটা চব খালীকৈ আহে। তাৰপিছত এইকেইটা যিকেইটা কাঠি আছে, এই কাঠিকেইটা আমি তাত কিমান পৰিমাণে কি আৰু অইল আৰু তাৰপিছত চেণ্ট লগাই তাক আমি কাঠিকেইটাক কাউণ্ট কৰি পিপিত আমি ভৰাওঁ। পিপিত ভৰাই তাৰপিছত পেকেটিং কৰোঁ। পেকেট কৰাৰ পাছত আমি এই ডাঙৰ যিটো পিপি আছে, এই ডাঙৰ পিপিত ভৰাওঁ। ডাঙৰ পিপিত ভৰাই আমি টেপ লগাওঁ। তাৰপিছত কাউণ্টত আৰু ডাঙৰ পিপিত এটা আছে আপোনাৰ 12টা। ইয়াত 12 পিচ আছে এক বেণ্ডেলত 12 পিচ আছে। তাৰপিছত এনেকৈ 12 পিচ কৰি আমি পেকিং কৰোঁ। চ' এতিয়া চব পেকিং কৰি আমি থৈ দিছোঁ। বস্তুটো কি হয়? এইটো এই অইল হয় ন? এইটো অইলটো ইয়াত মিক্স কৰিব লাগিব নেকি? হয়। আৰু এইবোৰ চেণ্ট পাৰফিউম বেলেগ আহেনে? চব বেলেগ ফ্লেভাৰ আহে? বেলেগ ফ্লেভাৰ আহে। আৰু এই কাঠিবোৰ কেনেকৈ আহে? কাঠিবোৰ এইটো বস্তা ন, কেজি চিষ্টেম আহে। দেখাব পাৰিব নেকি অকণমান বস্তাটো? কেজি চিষ্টেমত আহে এই কাঠিকেইটা। এইটো চক এনেকৈ আহে। তো বন্ধুসকল, এতিয়া আমি দাদাৰ পৰা সুধিম, তো এই ব্যৱসায়টো কিমান দিনৰ পৰা কৰি আছে, তেওঁ কেনেকৈ কৰি আছে, কেনেকৈ আনে বস্তুবোৰ, গোটেইকেইটা সুধিম। আৰু তেওঁ কিমান বছৰ হ'ল এইটো কৰা, গোটেইকেইটা সুধিম। তো দাদা ইয়াতে আছে, কামত ব্যস্ত। তো অকণমান ৰাইজক জনাই দিব নেকি কেনেকৈ এই ব্যৱসায়টো আপুনি কৰি আছে, কিমান বছৰৰ পৰা কৰি আছে? মই বিশেষ ক'বলৈ গ'লে এবছৰ হৈ গৈছে। এবছৰৰ পৰা বিজনেছটো কৰি আছোঁ। ভালেই ইনকম। চ' চলি আছোঁ আৰু এইমতেই সুন্দৰ ইনকম হয়। আৰু আপুনি নিজে কৰেনে ন আৰু মানুহ লগাইছেনে ন নিজে কৰিছে? হয়, মই নিজেও লাগোঁ আৰু মানুহ কেইটামান লগাওঁ। প্ৰথমতে নিজেই লাগিছিলোঁ, প্ৰফিট হোৱাৰ পাছতহে মই মানুহটো লগাইছোঁ। আৰু এতিয়া আপুনি এই নিজে দোকানে দিব লগা হয়নে ন আপুনি এইটো পঠাই দিয়ে? নহয়, পঠাই দিয়ে। যিটো আমি যি মানুহৰ পৰা আমি মগাওঁ তাকে পঠিয়াই দিওঁ আৰু আমি। এইটো আপোনাৰ ওচৰত অনলাইন যোগেদি আহেনে ন আপুনি ফোন কৰি? অনলাইন যোগেদি আহে। আমাৰ অসমতে আছে এইবোৰ? অসমতে আছে, এইটো অসমৰে হয়। ধন্যবাদ, বহুত কথা জানিলোঁ। আপোনালোকেও ঘৰত বহিয়ে উপাৰ্জন কৰিব পাৰিব, বহুত সহজ উপায় হয় এইটো। তো মানুহে বহুত বাহিৰলৈ যায়, বিদেশলৈ যায়, কিন্তু আমাৰ অসমতে বহুত কাম কৰিব লগা কাম আছে। তো আপোনাক থুলমূলকৈ অকণমান ভিডিঅ' এটা বনাই দিলোঁ। তো কেনেকৈ লাগিলে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে চবেই এই কথাটো গম পায়। মই সদায় এটা ভিডিঅ' লৈ আহোঁ আপোনালোকৰ মাজত, এনেকুৱা ভিডিঅ'। তো আপোনালোকে কেনে পালে জনাব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।